Firstly, I would like to thank everyone who are watching Voice of Kirby Hills. Now we'll watch the news headlines. First of all, meeting of ration per distribution held at Arboretum Center Difu. Now watch the full headlines. And now firstly, a crucial meeting regarding the constituency-wise launch of ration card distribution has been at Arboretum Center Difu. And now the program was graced by Dr. Tuliram Ronghang, Honorable CM, KASC, along with his esteemed colleagues, Sri Amar Singh Tiso, Honorable MP, and Sri Darsing Ronghang, Honorable MLA Haragat, Sri Vidya Singh Yingling, Honorable MLA Difu Executive Members, EM, MSC Board Chairman, Secretaries, and departmental officials. The meeting focused on addressing various public grievances in detail during the discussion, and the Honorable CM directed the Food and Civil Supplies Department to ensure the timely distribution of essential commodities, rice, dal, sugar, and salt to all ration card beneficiaries in the coming days. Now watch the all news covering. কাৰ্বি আংলঙত নিবনুৱাসকলে যুৱতীসকলে যে বাহিৰৰ ইয়াৰ পৰা 15,000মান অধিক ল'ৰা ছোৱালীবিলাকে বাহিৰত কাম কৰিবলৈ যায়, তেওঁলোকৰ অৱস্থাত যদি আমি চাওঁ তেতিয়াহ'লে আপোনালোকে অনুমান কৰিব, কোনোবাই নতুনকৈ বিয়াৰ পতা ঘৰত এৰিবলগীয়া হয়, কোনোবাই তাতে গৈ পেলাই কিবা এটা দুৰ্ঘটনা হৈছে, মানুহ মৃত্যু হৈছে, তাত গৈ পেলাই বেমাৰ পোৱাৰ পৰা মৰাৰ পৰা কিছুমানৰ ক্ষেত্ৰত তাত বহুত ক্ষেত্ৰত তেওঁলোকৰ সন্মুখীন হ'বলগীয়া হয়। সেইখিনি ক্ষেত্ৰত তেওঁলোকে একো চোৱা নাই। আৰু কাৰ্বি আংলঙত যদি আমি সঁচাকৈ এতিয়া কাৰ্বি আংলং পৰিৱেশ যদি আমি লৈ যাওঁ, যে আগুৱাই লৈ যোৱা যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে আমি ভাবিব লাগিব কাউন্সিলৰ ফাণ্ড, কাউন্সিলৰ চাকৰিত আছে, সেইটো কৰিব লাগিব। তাৰ লগত যোগ দি পেলাই যদি বাহিৰৰ আমি যদি যায়, আজি পুনে হওক, চেন্নাই হওক বা অন্য গুজৰাটে হওক, বাহিৰৰ কথা যদি আমি যাওঁ যে কিমান ডেভেলপ বুলি যদি কয়, কিয়ৰ কাৰণে ডেভেলপ বুলি যদি কয়, তেতিয়াহ'লে ফেক্টৰী থকাৰ কাৰণে তেওঁলোকে ডেভেলপ আগুৱাই গৈছে বুলিয়ে আমি অনুভৱ কৰোঁ। কিন্তু এতিয়া কংগ্ৰেছে সেই কামো বাধা দিবলৈ আৰম্ভ কৰিছে। তাৰমানে কংগ্ৰেছে কাৰ্বি আংলঙত আগৰ যিখিনি কৰি আছে সেইটোও কৰিব নিবিচাৰে, এতিয়া তেওঁলোকে কি কৰিব বিচাৰিছে, পিছুৱাই যাবলৈ কাৰণে তেওঁলোকে চেষ্টাত আমি দেখিবলৈ পাওঁ। সেইকাৰণে তেওঁলোকে কৈছে যে আমি ৰাইজক, কাৰ্বি আংলঙৰ ৰাইজক আগুৱাই লৈ যোৱা আৰু নিবনুৱাসকলক সংস্থাপন দিয়াটো তেওঁলোকে নিবিচাৰে, এইটো স্পষ্ট। থাৰ্ডলি কথা তেওঁলোকে কৈছে যে ইয়াৰ মানুহখিনিত কংগ্ৰেছৰ দিনত আমি যদি চাওঁ, কংগ্ৰেছৰ দিনত তেওঁলোকেতো যোনবিলাকে প্ৰেছ মিটত বহিছে, তেওঁলোকে কাৰ্বি আংলঙৰ কাৰণে ৰাইজক সেৱা কৰিবলৈ কাৰণেতো সুযোগ পাইছেতো, কংগ্ৰেছৰ দিনত সুযোগ পাইছেতো। আজি ৰতন ইংতিৰ কথাই কওক, জগত সিং ইংতিৰ কথাই কওক, বিদা সিং ৰংপিৰ কথাই কওক, তেওঁলোকে সুযোগ পাইছে। সেইটো টাইমত প্ৰথম স্বীকাৰ কৰকচোন যে আমাৰ দিনত আমি কৰিব নোৱাৰিলোঁ। জগত সিং ইংতি এটা কথা স্বীকাৰ কৰিছে যে কিন্তু কামটো কৰিছে বুলিতো স্বীকাৰ কৰিছে, কামটো কৰিছে। কিন্তু এটা কথা মই ক'ব বিচাৰিছোঁ যে ইয়াত স্পৰ্ট ডেভেলপমেণ্টৰ ক্ষেত্ৰত কাৰ্বি আংলঙত যে তাতে মিনি ষ্টেডিয়ামৰ নামত 10 crore যিটো টকা আহিছে, এইটো আত্মসাৎ হৈছে বা ক'তবা বোলে বাউণ্ডেৰী ৱাল হোৱা নাই বুলি কৈছে। তো এই কথাটো যদি বাউণ্ডেৰী ৱালত তেওঁলোকে, জগত সিং ইংতিটো, মইতো চুৰুপথাৰৰ মানুহ, মই চুৰুপথাৰ, তেতিয়া জগত সিং ইংতিৰ দিনত হয় এইটো কাম। জগত সিং ইংতিয়ে কাক কণ্ট্ৰেক্ট দিবলৈ বিচাৰিছে সিয়ে দিছে। আজি যদি চুৰুপথাৰৰ যদি আধা কাম কৰি পেলাই এৰিছে, যেতিয়া কোনে এৰিছে, জগত সিং ইংতিৰ দিনত হৈছে। তো সেই কামটো তেওঁ শুধৰাই নকৰি পেলাই নিজৰটো একো নকৰিলে, আনক কোৱাটো কিন্তু ঠিক নহয়। সেইটো মইতো তেখেতৰ সমষ্টিৰ মানুহ হয়, তেখেতৰ দিনত হয়তো যাক কণ্ট্ৰেক্টাৰ দিছে সিয়ে দিছে। আজি যদি তাত ভাল কাম হোৱা নাই, যদি আজি দুৱাৰ বাগৰিত যদি ভাল কাম হৈছে, যদি আজি হামৰেনত যদি ভাল কাম হৈছে, লাংহিনত যদি ভাল কাম হৈছে, কিয় চুৰুপথাৰ ভালকৈ হোৱা নাই? জগত সিং ইংতি নিজেই উত্তৰ দি দিব লাগিছিলে। এইটো কাৰাপশ্যন হৈছে যদি জগত সিং ইংতিয়ে হৈছে, তেতিয়াহ'লে তাতে হোৱা নাই, ভালকৈ হোৱা নাই, যদি তাতে কোৱালিটি হোৱা নাই বুলি কৈছে। আৰু তাতে ইষ্টিমেটৰ তাতে আছে, ৱৰ্ক অৰ্ডাৰ তাতে আছে যে
এই বাউণ্ডাৰী ৱালটো নাই, কিন্তু CM ছাৰে য'তখিনিত প্ৰয়োজন আছে তাত CEM ছাৰৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ স্পেচিয়েল ফাণ্ডৰ CM ফাণ্ডৰ পৰা য'ত কৰিবলগীয়া হৈছে তাত কৰিছে। সেইটোতো ধন্যবাদহে দিব লাগে। আৰু এতিয়া কংগ্ৰেছৰ দিনত আছেই জানো এইবিলাক বস্তু? কংগ্ৰেছৰ দিনততো কাৰ্বি আংলঙত অত্যুত্ত পৰিস্থিতিত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত হৈছে, এইটো কথাটো স্বীকাৰ কৰিব লাগে। কালি মই ডিমাছাৰ লগত কথা পাতিম ক'লেতো ডিমাছা কাৰ্বি সংঘাত বুলি কয়, যদি মই ৰেংমাৰ লগত কথা পাতিম বুলি ক'লেতো ৰেংমা আৰু কাৰ্বি সংঘাত বুলিয়ে কয়। তো কাৰ দিনত হৈছে এইটোতো কংগ্ৰেছ দিনত হৈছে। এইবিলাক কথা তেওঁলোকে পাহৰিছে। তো এতিয়া এইবিলাক কথাটো সেইকাৰণে কৈছে যে তেওঁলোকে যিটো অভিযোগ আহিছে, অভিযোগ আহাটো তেওঁলোকে যিটো তথ্য দিব লাগে সেইটো তথ্যটো দিব লাগে। আৰু কৈছে তেওঁলোকে ডিফু নিচিনা জেগাটো জগত সিংটি কাম কৰিছে বুলি কৈছে। কাম কৰিছে যদি এটা বস্তু ইমানখিনি কাম কৰিছে, যদি আজি BJP দিনত কম সময়ত যদি ডেভেলপ হৈছে, এইটো সঁচা কথা। যদি তেতিয়া অলপমান এক দুইটা বস্তুটো ডেভেলপ হৈছেতো দেখিব লাগেতো। একটা বস্তুৱে যদি নেদেখে তেতিয়াহ'লে আল্টিমেটলি তেওঁলোকেতো একো কৰা নাই তেওঁলোকৰ দিনত, এইটো কথাটো চাব লাগে। সেইকাৰণে এতিয়া বস্তুটোত আৰু এটা কথা কৈছে যে মাটিৰ কথাটো চেণ্ট্ৰেল ৰিজাৰ্ভ ফৰেষ্টৰ কথা কোৱা নাই। অথনি আমাৰ MSC চাবে ঠিকে কৈছে, DCRFৰ কথা কৈছে। এইটোতো ফৰেষ্ট ডুৱেলাৰ এক হিচাপততো ইয়াৰ খিলঞ্জীয়াবিলাকৰ, ইয়াৰ ট্ৰাইবেল মানুহবিলাকৰ কাৰণেতো ফৰেষ্ট ডুৱেলাৰ এক হিচাপেতো পট্টা প্ৰদান কৰিব পাৰে, তাৰ নিয়ম আছে। সেইটো কথাই কৈছে CM ছাৰে। কিন্তু চেণ্ট্ৰেল ফৰেষ্ট ৰিজাৰ্ভটো ডিফৰেষ্ট কৰিব বুলিতো CM ছাৰে কোৱা নাই। যদি কৈছে তেতিয়াহ'লে প্ৰমাণ দিব লাগে, এইটোৱে কথা। এতিয়া এইকাৰণে এতিয়া অভিযোগ আহিলেও এতিয়া সেইকাৰণে মই ক'ব বিচাৰিছোঁ, কংগ্ৰেছে আগৰ যোনটোখিনিত কাৰ্বি আংলঙত আৰু হ'বলৈ বিচৰাটো কংগ্ৰেছে বিচাৰিছে, এইকাৰণে এইটো আমি হ'ব নিদিম। আৰু কাৰ্বি আংলং শান্তিয়ে বসবাস কৰিব থাকিব, বিভিন্ন জাতি জনগোষ্ঠী একমত আছে। আৰু কাৰ্বি আংলং উন্নতিৰ পথত দিছে কংগ্ৰেছ কমিটিৰ প্ৰেচিডেণ্টৰ পৰা আদি কৰি মিডিয়াত যিসকল ওলায়, এক্স ৰিপ্ৰেজেণ্টেটিভ কাউন্সিলৰ বা বিধানসভাৰ এক্স ৰিপ্ৰেজেণ্টেটিভ কংগ্ৰেছ দলৰ আছে, তেওঁলোকে সদায় BJPৰ বিৰুদ্ধে মানে নানা অভিযোগ আনে। দেখিছোঁ যোৱাকালিও কৰিয়ে আছে। হাঁহি উঠে, পলিটিক্সে কৰিছে নে কি কৰিছে তেওঁলোকে জানে। কিন্তু তাৰ ওপৰত মই ক'ব বিচাৰিছোঁ যে তেওঁলোকে BJP দলত নিজেই থাকোঁতে, নিজেই যেতিয়া BJP দলত ক্ষমতাত থাকোঁতে বিজেপিত আছিলে, এতিয়া ক্ষমতা নাথাকিল, BJPৰ পৰা আঁতৰি গ'ল, কংগ্ৰেছ দলত যোগদান কৰি এতিয়া BJP দলৰ চৰকাৰ, BJP দলৰ নেতা আৰু BJP দলৰ বিৰুদ্ধে মানে দিনক দিনে মাত মাতি আহিছে। এইটো অকল নিজৰ ব্যক্তিগত স্বাৰ্থ বৃদ্ধিৰ কাৰণে মই এইটোৱে ক'ব বিচাৰিছোঁ। আৰু তেওঁলোকে কৈছে যে এই কি বুলি 10 crore পাৰ MSC কনষ্টিটুৱেঞ্চি যিটো স্পৰ্টছ কমপ্লেক্স বনোৱাৰ ক্ষেত্ৰত এখেতে কলেংলেং ডাঙৰীয়াও, জগত সিং টি ডাঙৰীয়াও সেই সময়ত EM আছিলে, সৰুপথাৰ সমষ্টিটো তেওঁৰ মতে হৈছিলে। কোন কণ্ট্ৰেক্টৰ তেওঁৱে জানিব, তেওঁ সেইজনক ধৰি লওক। গতিকে প্ৰথমতে আমি জগত সিং টি ডাঙৰীয়াকে ধৰিব লাগিব। যদি ইনকুৱাৰী কৰিবলগীয়া হৈ যায় তাত প্ৰথম কৰিব লাগে, সেইটো প্ৰথম কথাটো। আৰু যিটো পৰিয়াল কেন্দ্ৰিক অপৰচুনিটিৰ যিটো ৰাজনৈতিক সুবিধা লাভালাভৰ কাৰণে শিক্ষা টুকুলিৰ পৰা আদি কৰি সকলো ক্ষেত্ৰত, অৰ্থাৎ পৰিয়াল কেন্দ্ৰিক ৰাজনীতি যদি কৰিছে কংগ্ৰেছৰ সমানে কোনো দলেও কৰা নাই। মই কংগ্ৰেছ দলত আছিলোঁ, 25টামান বছৰ মই কাম কৰি আছোঁ, মই জানো। তেওঁলোকে নিশিকোৱাই ভাল। কাৰাপশ্যন কি বস্তু, কংগ্ৰেছ কি বস্তু মই ভালকৈ জানো। আজি 6 বছৰ হ'ল মই BJP দলত কাম কৰা। তাত মোৰ অন্তৰটো বুজি পাওঁ কংগ্ৰেছ আৰু BJPৰ পাৰ্থক্যটো। তাত পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰাৰ বাহিৰে একো নাই। উদাহৰণ হিচাপে বহুত ক'ব পাৰোঁ, বৰ্তমান অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, তেওঁ একদম লণ্ডনৰ চিধা আহি বোলে কি MP হৈ গ'ল। কিহৰ কাৰণে হ'ল? তৰুণ গগৈৰ পুত্ৰ হোৱাৰ কাৰণে। ৰাহুল গান্ধী যদি তাৰ যদি মানে কোনো গুণেই নাই প্ৰধানমন্ত্ৰী হোৱা, তাক প্ৰধানমন্ত্ৰী বনাবলৈ আজি 60 বছৰ হওঁ এতিয়াও জুৱাৰাজ হৈছে, ডেকা ল'ৰা বুলি চবেই কয়। কিহৰ কাৰণে হৈছে? গান্ধী পৰিয়াল হোৱাৰ সোৱাদতে এইখিনি সুবিধা পাইছে। ঠিক তেনেকৈ দেৱব্ৰত শইকীয়া ডাঙৰীয়া, এতিয়া অপজিশ্যন লিডাৰ আছাম এছেম্বলি কংগ্ৰেছৰ, তেওঁৰ দেউতাক চিফ মিনিষ্টাৰ আছিলে, তাৰ সুবাদতে লিডাৰ হৈছে। তেনেকুৱা বহুত আছে। ৰিপুণ বৰা ডাঙৰীয়া যেতিয়া মন্ত্ৰী হৈ থাকোঁতে যেতিয়া কিবা কাৰণত জেল যাব লগা হৈছিল, নিজে যিটো এছেম্বলিত নাথাকিব নিজৰ ঘৈণীয়েকক MLA বনাইছে। এইটো কংগ্ৰেছ নহয় নেকি? BJP দলত তেনেকুৱা উদাহৰণ আছে দেখাওক। নাই, এইটোতো হ'ল মানে পাৰ্টি টিকেট দিয়াৰ পৰা আদি কৰি কাৰ্বি আংলঙতো বহুত আছে, মই নকওঁ নাম, ঢেৰ আছে।
আৰু ঠিক তেনেকৈ ঠিকা ঠুকুলি দিয়াৰ পৰা আদি কৰি যদি বিজেপি চৰকাৰ অহাৰ আগত কাউন্সিলত কংগ্ৰেছৰ 15টা বছৰ শাসনৰ আমোলত যদি গোটেই ঠিকা ঠুকুলি দিয়া পে'মেণ্ট দিয়া তাৰ যদি লিষ্ট যদি আমি উলিয়াওঁ সেই কংগ্ৰেছৰ পৰিয়ালৰ যিটো নেতাসকলৰ পৰিয়ালৰ মানুহৰ বাৰীটো কাৰোতো হোৱা নাই মইতো আছিলোঁ তাত মোৰতো নাই সেইটো গতিকে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি বিজেপিয়ে কৰিছে নে কংগ্ৰেছে কৰিছে এইবোৰ বহুত উদাহৰণ আছে আজি তুলিৰাম কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং ছাৰে সকলো দিশতে তেওঁলোক মানে এটা আদৰ্শ দেখুৱাইছে খেলিব লাগে খেলা ধূলা কৰিব লাগে সেইটোও দেখুৱাইছে নিজেও খেতি কৰিব লাগে সেইটোও ফাৰ্ম খুলি দেখুৱাইছে আকৌ নিজেও মানে ডাঙৰ ডাঙৰ ফাৰ্ম খুলি কাম কৰিব লাগে সেইটোও কৰি দেখুৱাইছে আৰু নতুন মডেল অফ পলিটিক্স সেইটোও দেখুৱাইছে যিসকলে অভিযোগ আনিছে তেওঁলোকেতো সেই অল্ড মডেল পলিটিক্স কৰিব বিচাৰি আছেতো খালি লোকৰ বদনাম গাই কিজানি ইলেকশ্যনত জিকিব পাৰে নেকি সেইটো আশাতে তেওঁলোকে বহি আছে এখেতসকলে অলৰেডি ক'লেতো যে ডাঙৰ ডাঙৰ মেল মিটিং কৰি দেখাওকচোন পৰা নাই যদি ইমান যদি ভাল হৈছে কংগ্ৰেছৰ তেতিয়াহ'লে প্ৰত্যেক দিনে বিজেপি দলত কংগ্ৰেছৰ মেক্সিমাম লগতে APSRC তেওঁলোকৰ মানে সেই কনষ্টিটুৱেঞ্চি লেভেলৰ লিডাৰ আৰু ৱৰ্কাৰসকলে কিয় বিজেপিত জইন কৰি আছে যদি বিজেপি ইমান বেয়া ভাল দলত যোগদান কৰিবই মানুহে আৰু ভাল কাম যোনে কৰিব তাৰ ওপৰত ঢেৰ তেনেকুৱা অভিযোগ আহি থাকিব সেইটো আমি কেৰেপ নকৰোঁ বিজেপি দলে কাকো ভয় নকৰে বিজেপি লিডাৰে কাকো ভয় নকৰে কাৰণ আমাৰ নীতি আৰু আদৰ্শটো হ'ল চব কাচাত চব বিকাশ তুমি দেখ তুমি ফেগলং লৈ কংগ্ৰেছ আতুম বেকৈ কেৱলা জগত সিং ইন্টি পেন ওলা লুকম ইন্টি আতুম কানিং যে কাৰ্বি আংলং CEM ডক্টৰ তুলিৰাম ৰংহাং কিপ্লেন কিচক যে বুজিল আতুম কিপু আসন ইলিগেশ্যন আসন আতুম কিচক যে এলাম পাকলা লাসি ini tum feglong nei je Congress lapen BJP lasobang nanar bahak ke pakane ajo lapen anarlo an kaciprek do Congress lapen BJP Congress atung accounting aro sedalang nonta BJP tum ka thang alok sido la ka thang along kido hot ke somsurya hormala tum feglong nei ta non la tum feglong leda da posi nitunge ki pu lapen je Congress atung ki feglong nangji ason BJP along do PP lo ki feglong nangji kachar liya hin education kopi lo ki feglong nai progressive kopi lo ki feglong nai peace somtham hormo kopi potsi congress aton feglong le dadlo congress phani tum feglong bangi kopi lama chonghi dokai chongthui somsuri congress adin sido itum feglong kopi posi itum congress phan itum chokche pugi podim ke lason mati afrang ke Karbi Anglong along ok chumpran nason kita makin dopi non ari afrang ke Karbi Anglong along ma khai tin na tumta kachi khire kachi kompleks roi sadi awi akhi relief camp kido inung we piloma ahe masor kopi loma jeplang ado tinta ka phiria ok chumpran nason lo congress ade non BJP adin nason non BJP adin bang Karbi kan chenglok akapreka tribal kan chenglok non tribal atun ta penangana ningi thedo lasila support congress atum chichar chedda da bang bang ke ning ki oi bi no congress bang athe nitum chini congress ko pc claim jogot sing pc claim o roton inti pc claim lo itum chini history itum lage chini dam phur dam prate ding peji lasika chini nai bang congress atum accounting ayo sido congress atum ke langtu ka ro chonghwa son se gido latung ke isia pu khuriya long son se gido lang no anta ta BJP along la son kali BJP along non piner ni nangli langdam no pulo tangte pini ke chitan press conference along sini lo to itum pajut un asinang itum kaduk kawe afan chuningri kaduk kawe press atum ka chuningri ta propaganda banglaan soset konna la choklem chudam pen chenglok kacharli hin pen chenglok ing samjin pen akido long pen chenglok culture jutang jubat nim rokom laan pen kipaching thur kiwan pot anang liphan Dr. Tuliram Ramhasi abai tum chulu
Laso puta ke pil thela tu bang nang lang pro. Anta Congress dong theglong le da ko be polo la si cross nang ka du. Pipoji jogot sing inti roton inti atum theglong le dat ma la hailam la bang salang litum bhange karju. Ko pe enten som la tum dak ani thang along ri along lan klari klar bor ki do anta la tum theglong le da. La hello ke pinoma lam thi karju ke the nai bang ke la si ni him ta bang ke আৰু বান্ধৱীসকল আজি আপোনালোকক নিমন্ত্ৰণ কৰাটো হৈছে যে আজি বিজেপি কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ তৰফৰ পৰা আপোনালোকক পোনপ্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ নিমন্ত্ৰণ অহাৰ কাৰণে। তো ইয়াৰ পিছত আমাৰ আজি প্ৰেছ মিটৰ মূল বিষয়টো আমাৰ ওচৰত আছে স্পক পাৰ্চন তথা কাৰ্বি আংলং অট'নমাছ কাউন্সিল MAC ডক্টৰ মংৱে ৰম্পি আপোনালোকক ভলাইকৈ ক'ব। আৰু লগতে আমাৰ স্পক পাৰ্চন চালবৰ বে মিডিয়া ইনচাৰ্জ বিদা সিং ৰম্পি IT চেল ইনচাৰ্জ কনভেনৰ লংকিৰি টিছো আৰু ST মৰ্চা জেনেৰেল ছেক্ৰেটাৰী ৰঞ্জিত কামছা। পোনপ্ৰথমতে মই আমাৰ আজি যিটো মূল উদ্দেশ্য ব্যাখ্যা কৰিব আমাৰ ডক্টৰ মংৱে ৰম্পি অনাৰেবল MAC আৰু তথা স্পক পাৰ্চন বিজেপি। ধন্যবাদ থাকিল। প্ৰথমতে মই এই সংবাদমেলত উপস্থিত হোৱা সাংবাদিকসকলকো মই নমস্কাৰ জ্ঞাপন কৰিছোঁ আৰু তাৰ লগত আমি ইয়াত আমাৰ লগত উপস্থিত লাইচানিং লেং ডাঙৰীয়া, বিদা সিং ৰম্পি ডাঙৰীয়া, চেলাবৰ বে ডাঙৰীয়া, লংকিৰি টিছো ডাঙৰীয়া আৰু ৰঞ্জিত কামছা ডাঙৰীয়া চবকে মই নমস্কাৰ জ্ঞাপন কৰিছোঁ। আজিৰ তাৰিখত আপোনালোকৰ মাধ্যমেদি আৰু ছ'চিয়েল মিডিয়াৰ মাধ্যমেদি অপজিশ্যন পাৰ্টি স্পেচিয়েলি কংগ্ৰেছৰ ফালৰ পৰা এটা সংবাদমেল আমি দেখিছোঁ য'ত তেখেতসকলে বহুখিনি অভিযোগ বা একিউজেশ্যন আনিছে। চ' এটা এটা কৰি মই চমু কৰি মই ক'ব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল বা প্ৰথম অভিযোগ বা প্ৰথম একিউজেশ্যন যোনটো কংগ্ৰেছ পাৰ্টিৰ ফালৰ পৰা প্ৰস্তুত কৰিছিলে সেইটোতো হ'ল কি যিমানকেইটা স্পৰ্টছ কমপ্লেক্স 26টা MAC সমষ্টিত বনোৱা হৈছে, অভিযোগটো আছে যে তাত বাউণ্ডৰী ৱাল নাই। বাউণ্ডৰী ৱাল নাই বুলি কৈছে, সেইটো এটা অভিযোগ এটা আনিছে। সেইটো মই ভাবোঁ যে এইটো এটা চিৰিয়াছ একিউজেশ্যন, কাৰণ আমি সকলোৱে জানো যে আমাৰ CM মহোদয় লিডাৰশ্বিপৰ আণ্ডাৰ যি ধৰণৰ স্পৰ্টছ কালচাৰ আমাৰ কাৰ্বি আংলং জিলাত আহিছে, য'ত কিনি মৰ্ণিং ষ্টাৰৰ নিচিনা ফুটবল ক্লাব অল আছাম বুলি নহয় অল নৰ্থ ইষ্টত ফেমাছ হৈছে। তাৰ লগত বহুতখিনি এথলিট আমাৰ লোকেল ল'ৰা ছোৱালী মেডেল আনিছে, নেশ্যনেল লেভেলতে হওক ষ্টেট লেভেলতে হওক বহুখিনি এইবিলাক চেঞ্জেছ আহিছে আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ ডক্টৰ তুলিৰাম ৰমহাং ডাঙৰীয়া।